নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আমাৰ চেনেলটোলৈ পুনৰ এবাৰ। আজি আপোনালোকক দেখাম এটা ধুনীয়া ৰেচিপিটো হৈছে হাঁহৰ মাংস। এয়া দেখিছে হাঁহৰ মাংস আমি কেনেকৈ বনাইছোঁ। আজি আমি অকণমান বেলেগ ধৰণে বনাইছোঁ হাঁহৰ মাংস। গোটেইখিনি একেলগে মিক্স কৰি বনাইছোঁ, এনেকৈ বহুত টেষ্টি লাগে। আমি বেলেগ ব্ৰইলাৰ মাংস বনালেও এনেকৈ বনাওঁ। এয়া দেখিছেনে কেনেকৈ একেলগে চব ঢালি দিয়া হৈছে তেলত। আলু, পিঁয়াজ আৰু আদা নহৰু পেষ্টখিনি আৰু কেঁচা জলকীয়া পিচি আৰু মছলা পাতি গোটেইখিনি একেলগে সানি থৈছিলোঁ, বহুত সময় থৈছিলোঁ। এয়া এতিয়া অমিতা 2 চকৰমান দিয়া হৈছে হাঁহৰ মাংস। এয়া এনেকৈ লৰাই ভাজি আছোঁ পূৰা। এয়া দেখিছে পূৰা ভাজি আছোঁ। এয়া কালাৰটো বৰ ধুনীয়া হৈছে। এয়া আমি হাঁহৰ মাংস আজি বনাই আছোঁ, দেখিছেনে। আপোনালোকে এনেকৈ একেলগে বনাই খাই নাই আপোনালোকেও জনাব কমেণ্ট কৰি। আমি একেলগে দেখিছিলে ধুনীয়াকৈ মিক্স কৰি একদম কিবা গাপত দি বনোৱা নিচিনাকৈ, মানে তেলেই দিছোঁ বাৰু, পূৰা তেল দি পেলাই তেলত ডাইৰেক্ট গোটেইখিনি একেলগে আলু পিঁয়াজখিনি। তাৰপৰা এফালে মাংস হৈ গ'ল, এফালে ধনিয়া দিলে হৈ গ'ল আৰু ধনিয়াখিনি দি দিয়া হৈ গ'ল। এতিয়া আমাৰ মাংস ৰেডি, এতিয়া খাব লাগে। এতিয়া দেউতাহঁতক ভাত দিম। এইফালে মোৰ চালাড বনাইছোঁ, এইফালে ভাজি ৰেডি, চালাড ভাজি, এইফালে বন্ধাকবি ভাজি আৰু এইখিনি বেঙেনা ভাজি আৰু এইখিনি দালি। এয়া দেখিছে এইফালে আলু ভাজি, ওলকবি আৰু আলু ভাজি আছিলে। এয়া চালাড, এইফালে মাংস বাতি আৰু এইফালে মাংস, দেখিছেনে মাংস। এইফালে মায়ে 2 পিচমান মাছ ভাজি আছিলে, সেইটোকো দেখাই দিলোঁ। এইখিনি আমাৰ নিজৰ ফিচাৰী মাছ আছিলে, যোনখিনি দেখালোঁ আপোনালোকক। এয়া কেনেকুৱা লাগিছে খাই? আকৌ বোলে এইমাত্ৰ কৈছিলে বেয়া হৈছে। ধুনীয়া লাগিছে। আৰু চালাডটো কেনেকুৱা লাগিছে? মাংস আৰু মাছ চব ধুনীয়া আছে। তুমিচোন মাছ খোৱাই নাই। হেল্ল' গাইজ, আজি আমি আহিছোঁ পথাৰত। দেখিছেনে আমি পথাৰত সৰিয়হ ফুলৰ মাজত, কিমান ধুনীয়া এটা পৰিৱেশ। আৰু এতিয়া সেইফালে আমাৰ এইটোৱে হৈছে আমাৰ পুখুৰী। ছাৰহঁতে পুখুৰী মাৰি আছে, মাছ ধৰি আছে, কিমান পায় কিমান নাপায় আমি চাবলৈ আহিছোঁ। কি মাছ? চিঙি মাছ। দেখিছেনে? আপোনালোকে তাত লাইক কৰিবই লাগিব। চাব দিয়া মাছটো কিমান ডাঙৰ আহিব, আহেনে নাহে এইটো ঠিকনা নাই। ইফালে মাছটোৰ এটা মাছ যে ৰছীডাল চাবলৈ এটা খুটি পুতিছে, এইফালে মাছটো মাৰিছে। মাছ আনি আছে, টানি আছে। এতিয়া চাই থাকক, এনেকৈ কোৱা। এতিয়া চাই থাকক। মাছ কিমান আহি ল'বলৈ ওচৰত আহি পেলাই আহিছিলোঁ, চাওক যে আমি বগৰী ভাজি খাম। জলকীয়া হৈছে এতিয়া। এইফালে আমি বগৰী খাম। এতিয়া বগৰী কাটি আছোঁ, ধনিয়া আনিছিলোঁ, ধনিয়া কাটিছোঁ। বগৰীখিনি গোটাকৈ কেইটামান খালোঁ আৰু কাটিও খাম। এয়া দেখিছে আমি কাটি আছোঁ, এতিয়া ধনিয়া কাটি আছোঁ। নিমখ জলকীয়া চব লৈ আহিছোঁ একেবাৰে খাবলৈ। আৰু পথাৰত টেঙা খোৱা টেষ্টটোৱে অলপ বেলেগ। আমাৰ লগত আজি আছে নীলোৎপল শইকীয়া। আমাৰ লগত পূৰা বগৰী খোৱাত ব্যস্ত, টেঙা খোৱাত ব্যস্ত। আৰু পথাৰত টেঙা খাই কিমান যে ভাল লাগিছে আজি। আৰু এয়া এতিয়া আমি পথাৰৰ পৰা ঘূৰি ঘৰত গৈ আহিছোঁ। এইটো 3-4 দিনৰ আগৰ ভিডিঅ' আছিলে। আৰু এতিয়া আজি মই বিহুৰ দিনাখনে আপলোড দিম। এয়া টেঙা খাইছোঁ আজি ৰাতিপুৱা, দিনত আৰু ৰাতিপুৱা নহয়। এয়া মা, মই, মাহী টেঙা খাইছোঁ। টেঙাৰ পিছত মিঠা খাম, মানে মিঠা আলু এইফালে বইল কৰি থৈছোঁ, আগতে কমলা টেঙা খাই লৈছোঁ। ইফালে আজি বিহু যিহেতু জলপান। এয়া আমাৰ মাহীয়ে জলপান খাব এতিয়া। মই লৈছোঁ দেই, মণিয়ে খাবলৈ দিছে, মই খাম দেই। এইফালে ময়ো অকণমান খাই চালোঁ কেনেকুৱা লাগিছে। গাইজ আজিলৈ ইমানেই। কেনেকুৱা লাগিলে আপোনালোকে জনাবলৈ নাপাহৰিব। আৰু লগ পাই আছোঁ নেক্সট ভিডিঅ'ত। আজিলৈ বাই বাই।